কেনেকুৱা লাগিছে তোমাৰ বৰ্তমান মহৰ গাড়ী শ্বুটিং কৰি লগতে এজন সুদক্ষ তুমি নিজকে যে সুদক্ষ তুমি কাৰিকৰ হৈ কেনেকুৱা অনুভৱ কৰিছা? লগতে দালিও বনাই আছে। দৰ্শনে হেৰি কৰিছে বচাইছে ই এতিয়াৰ পৰা ল'ৰা হেৰি হৈছে চিজি লৈছে কেনেকৈ কম খৰচত কাম কৰিব পাৰি। সেউজীয়া পথাৰত আজি সেউজীয়া চট লৈ আছে লগতে সেউজীয়া সুবাস মোৰ বিতুল দা লগত কিশোৰ দাস পুৰা ৰবা শ্বট দি আছে। অ'কে যাম ৰোল 5 6 7 একশ্যন চুলিটো আমাৰ কিশোৰ দা আছে আমি লাইভ গৈ আছো কিশোৰ দা হাই কিবা এটা কৈ দিয়া ব্যস্ত নাই এতিয়া ব্যস্ত মানে চলি আছে খুব ধুনীয়া এটা গান ভাস্কৰ মহৰ গাড়ী লৈ আৰু গানটি আজি শ্বুটিং চলি আছে মৰিগাঁৱত খুব সোনকালে আহি আছে ৰাজ দত্তই কোৰিঅ'গ্ৰাফি কৰিছে বিতুলা আছে কেমেৰা তো খুব ধুনীয়া এটা টিমৰ লগত কাম কৰি আছোঁ সকলোৱে ভাল পাব আৰু লোকেশ্যনটো দেখাই দিয়ে বিৰাট ধুনীয়া লোকেশ্যন একদম গোটেই পথাৰ গোটেই মাটি সেউজীয়া পৰা লগতে বিতুল দা আছে আমাৰ অসমৰ জনপ্ৰিয় চিনেমেটোগ্ৰাফাৰ। নমস্কাৰ খুব সুন্দৰ গান মহৰ গাড়ী লৈ মহৰ গাড়ী ৰেডি আছে তাতে গোটেই পথাৰৰ মাজত আমি আজি হোলী কালিয়ে খেলি আহিছোঁ সকলোকে হেপী হোলী আমি এডভান্স হোলী খেলি মেলি আজি শ্বুটিঙত আহিছোঁ ভাস্কৰৰ গান খুব সুন্দৰ আপোনালোকে শুনিয়ে আছে গানটো চবেই গমেই পায় মহৰ গাড়ী আমি ভিডিঅ'টো কৰিবলৈ চেষ্টা কৰিছোঁ ভাল হ'ব আশা কৰোঁ আৰু আশা কৰোঁ আদৰি লওক আশা দিয়ক আপুনি ডাইৰেকশ্যন দি দিয়ক এনেকৈ আমাৰ শ্বুটিং হয় অলপ লগত আছে আমাৰ ৰাজ দা চিনেমেটোগ্ৰাফাৰ প্লাছ ডিৰেক্টৰ চৰি ফুলতে মিষ্টেক হৈ গ'ল আমাৰ ৰাজ দা কেনেকুৱা ৰাজ দা চশমাটো ভাল লাগিছে বাৰু ষ্টাইলিছ চশমা পিন্ধিছোঁ এটা বৰ ধুনীয়া গীত মহৰ গাড়ী ভাস্কৰৰ এটা জনপ্ৰিয় গীত বুলি ক'ব পাৰি ভাস্কৰ মহৰ গাড়ী তো তাৰে আজি শ্বুটিং চলি আছে আমাৰ শ্বুটিং ষ্টাৰ্ট হোৱা খালি অলপ দেৰি হ'ল 12টা বজাত আমি কেমেৰা অন কৰিছোঁ তথাপি ষ্টাৰ্ট কৰিছোঁ কিন্তু যিখিনি ভাবিছোঁ যিখিনি হৈছে সেইখিনি বস্তু আজি লোকেশ্যনটোৰ লগত বহুত ধুনীয়া এটা লোকেশ্যনত চবফালে এটা গ্ৰীণ লোকেশ্যন তাতে আমি শ্বুটিং আৰম্ভ কৰি আছোঁ আৰু সময় বৰ বেছিও নাই বুলি ক'ম মানে আধাবেলা গ'লেই আমাৰ তো তাৰ কাৰণে মানে আমি অলপ ব্যস্ত আমি মাজে মাজে দেখাই থাকিব ভাস্কৰে কিবা কিবি আমি দেখাই আৰু বৰ ধুনীয়া এটা গীত দেই আপোনালোকে যেতিয়া ভিডিঅ'টো আহিব বা গীতটো শুনিলেই সকলোৰে ধুনীয়াকৈ আঁকোৱালি ল'ব ধন্যবাদ। বৌ আছে লগত বিজেতা বৌ দীক্ষিতা বৌ এয়া আপোনালোকে মেকআপত লুজ পাউডাৰ নহ'লে হ'ব বহুত ধূলি আছে কিন্তু বহুত দিনৰ মূৰত কি কয় বতৰটো যদি অকণমান এয়া হৈ আছে কিন্তু ইমান ধুনীয়া গ্ৰীণ ধাননি এইটো বাও ধান বুলি কয় নেকি বড়ো ধান বড়ো ধানৰ মাজত ধুনীয়া লোকেশ্যন এইটো মৰিগাঁৱত আৰু ভাস্কৰৰ খুব ধুনীয়া কণ্ঠ ভাল কণ্ঠ সুন্দৰ কণ্ঠ খুব ভাল গান গায় আৰু এই গানটো খুব ভাল লাগে মোৰো আৰু ৰাজৰ কোৰিঅ'গ্ৰাফিত আজি কাম কৰিব আহিছোঁ অলপ দেৰিকৈ ষ্টাৰ্ট হৈছে কিন্তু আমাৰ কাইলৈ আছে শ্বুটিং দেৰিলৈকে হ'ব অল দ্য বেষ্ট ভাস্কৰ বহুত বহুত ধন্যবাদ থাকিল লগতে আছে পল্লৱ আমাৰ এছিষ্টেণ্ট ডিৰেক্টৰ কিবা এটা কৈ দিয়া লগতে বহুত চেক্সি হয় চেক্সি ভাস্কৰ ধুনীয়া গান গায় বহুত পাৰো অ'কে এতিয়া মই কি কৰিছোঁ আপোনালোকে নুশুনিব শব্দটোৰ কাৰণে
আহিছিলে যে মহৰ শিঙ দেখুৱা ষ্টেপটো মহৰ গাড়ী আহি আছে আপোনালোকে চাবলৈ নাপাহৰিব দেই নমস্কাৰ আমি এতিয়া আছোঁ এনে তাৰ লোকেশ্যন এটা ধুনীয়াকৈ শাৰী পাতি গছবোৰ আছে ৰুইছে মানুহে ইমান ধুনীয়া পৰিৱেশ কিশোৰ দাসে এনি টাইম হাঁহিয়ে থাকে বৰ হাঁহিমুখীয়া ল'ৰাটো দেই মনালি আমাৰ কেনেকুৱা লাগিছে বেছিয়ে ভাল লাগিছে বেছি মানে অভাৰ এক্সাইটেড ঠিক আছে Action! Action! আজি এই মোহৰ গাড়ী আমাৰ লাষ্ট ডে শ্বুটিঙত আৰু লাষ্ট দুটা চল ল'বলৈ থাকোঁতে আমাৰ এই অৱস্থা ইমানেই বৰষুণ দিলে দবা পিঠা আমি চব যিটি ফুৰি জুলি জুপুৰি নেক্সট চল ল'বলৈ আমি প্লেনিং কৰিছে বৰষুণ কমিছে এতিয়া চব আমি আহি আছে এইটোলৈ এই অৱস্থা চব আমাৰ ছিংগাৰৰ এই অৱস্থা একো নাই মোহৰ গাড়ী লৈ যাবে মইনা তোমালোকৰ ঘৰৰ ফালে পাতিব